সোমাব পাৰোনে? হেৰ' মূৰ্খ, সোমাইচোন আহিলি, আকৌনো মোক কেলে সুধিব লাগিছে? বাৰু কচোন, আজি তোৰ কিয় ইমান দেৰি হ'ল? ছাৰ, এখন চাইনবোৰ্ডে আহি থাকোঁতে সদায় দিগদাৰি দিয়ে। হেৰ' চাইনবোৰ্ডে দিগদাৰি দিয়ে? তোক কি চাইনবোৰ্ডে দিগদাৰি দিয়ে হয়? ছাৰ, চাইনবোৰ্ডখনত লিখা আছে সন্মুখত স্কুল আছে, লাহে লাহে পাৰ হ'ব। সেইকাৰণে ছাৰ আৰু আমি লাহে লাহে পাৰ হওঁতে হওঁতে সদায় দেৰি হৈ থাকে। হেৰ' মূৰ্খ, সেইখন তহঁতৰ কাৰণে নহয়, যান বাহনৰ কাৰণেহে লিখা আছে। যান বাহনৰ কাৰণেহে নেকি? মই আকৌ মোৰ কাৰণে বুলিয়ে ভাবিলোঁ। হ'ব, এতিয়া দাঁত চেলাই থাকিব নালাগে। তহঁতক আজি মই প্ৰশ্ন সুধিম। যোনে যোনে ক'ব নোৱাৰ, তহঁতৰ পিঠিত আজি তেল ঘঁহি থ। এই বুঢ়াটো চালা আহিলে অকল প্ৰশ্ন সুধিব আহে। ঐ টিংকু, মনে মনে তই কি ভেন ভেনাই আছ ভেনা মাখিৰ দৰে? মই যি সুধো তাৰ শুদ্ধ উত্তৰ দি যা। আচ্ছা, তই এতিয়া কচোন, জনমূৰি আই কাক বোলে? এইটো কি প্ৰশ্ন সুধিছে ছাৰ? ছাৰ, জনমূৰি আই ন? ছাৰ জানো, জনমূৰি আইটো জানো। বাৰু জানো যদি ক। ছাৰ, দেশৰ জনসাধাৰণে মৰি বেছি যি আয় কৰে তাকে জনমূৰি আই বোলে। হেৰ' মূৰ্খ, জনসাধাৰণে মৰি বেচে? খালি তই খালি। বাৰু মূৰ্খ, মাথাটোত সেই খোপাকে লৈ জীয়াই আছ। হ'ব, তহঁতৰ এইবাৰ মই মেথছত ধৰিম ৰ। ধৰি ল। ধৰিছো ছাৰ, ধৰিছো। এই মূৰ্খ, মই তোক মুখ ধৰিবলৈ কোৱা নাই নহয়। মই তোক কথাটো ভাবি ল'ব কৈছো। ভাবিহে ল'ব লাগে, সেইটোকে ক'লেই হ'ল। ধৰি ল, এক আষি কলৰ দাম 25 পইচা। তই যদি 10 আষি কল কিনিবলৈ যাৱ, তোৰ হাতত কেইটকা পইচা লাগিব? এক আষি কলৰ দাম 25 পইচা হ'লে 10 আষি কলৰ দাম কিমান হ'ব? ছাৰ, পকা কল নে কেঁচা কল? পকা কল। ছাৰ, এনেকা দাম হোৱা চিজনত আপোনাক এক আষি কল 25 পইচাত দিব? ঈদডালে দিব, ঈদডালে। আপুনি নিজে কিনি আনক যাওক। ই মূৰ্খটোক কথা কয় নি তোক? তোক মই ধৰি ল'বই কৈছিলো। হ'ব দে, বাদ দে। এইবাৰ তোক মই অসমীয়াত ধৰিম, অসমীয়া। কালি যে কবিতা মুখস্থ কৰি আনিব দিছিলো, কৰিলি নাই হা? কৰিলি নাই? এতিয়া তই মোক মাতি শুনা, নহ'লে তোৰ মই পিঠিত এতিয়া চামৰা উচাই আছো, চাই থাক। ছাৰ, কবিতা ন? কবিতা ছাৰ জানো। আপুনি সোধক, কিটো গাব লাগে সেইটো সোধক। মই এতিয়া নিজে স্বৰচিত কবিতা গাই দিম। হ'ব দে, তই গাচোন। কিনো একেবাৰে স্বৰচিত কবিতা এডাল লিখি আনিলি, ময়ো শুনি চাওঁ। গা। ছাৰ, গাইছো দেই, শুনিব। অমাৱস্যাৰ জোনাক ৰাতি, গছৰ ওপৰেদি উৰি যায় এজাক হাতী। গছৰ ডালত পৰি খাই বাদাম গুটি, এইহেন জোনাক ৰাতি। ৰাম। ঐ মূৰ্খ, এইটো তই কবিতাই লিখিলি নে? হেৰ' অমাৱস্যাত ক'বাতনো জোনাক ৰাতি হয়নে? ৰাম। খাবি দেই তই, খাবি। হ'ব দে, এইবাৰ তই কচোন, তোৰ চন্দ্ৰলৈ বেছি দূৰ নে আমেৰিকালৈ বেছি দূৰ? আমেৰিকালৈ, ছাৰ। আমেৰিকালৈ? কেনেকৈ? ছাৰ, আপুনি কি ইয়াৰ পৰা আমেৰিকা দেখিছে নেকি? দেখিতো পোৱা নাই, হয় নাই? কিন্তু চন্দ্ৰটো হৈয়া চাওক, ইয়াৰ পৰাই দেখি থাকে।
তেতিয়া আপুনি কওক আমেৰিকালৈ বেছি দূৰ নে চন্দ্ৰলৈ বেছি দূৰ মই মানে এই মূৰ্খটোৰ লগত থাকিলে পাগলে হৈ যাম এতিয়া ঐ মূৰ্খ ওলা ওলা তই মোৰ চকুৰ আগৰ পৰা ওলা এতিয়াই ওলা গেট আউট